Good morning. আমি দুইজনী ক'ত যাম মা এতিয়া? ক'ত যাম? ক'ত যাম? মামাৰ ঘৰত। আমাৰ ছোৱালীজনীক ধুনু ধুনু লাগিছেনে নাই কমেণ্ট কৰি জনাব দেই। ভাল লাগিছেনে মা? তাই বহুত লাজ কৰে, তাই একদম বহুত লাজ আৰু তাই। এতিয়া আৰু মানে গাড়ীত পূজা কৰি হৈ গ'ল আৰু বাকী এতিয়া হ'লে তেনেকুৱা নেবুটখিনি দিবলৈ বাকী আছে। নেবুটখিনি দিব আৰু এতিয়া অহা নাই মানুহগৰাকী, মানে আজি এনেও বহুতৰ ঘৰত নেবুট দিব লাগে ন, সেইকাৰণে হয়তো সময় পোৱা নাই। আহিব আৰু নেবুটটো বাকী আছে আৰু বাকীখিনি কাম হৈ গ'ল ধুনীয়াকৈ। কি কৰিছোঁ দেখাইছোঁ আৰু গোটেইখিনি দেখিছেই। ইমান বাৰু নিয়ম নীতি নাজানো, তথাপিতো সৰু সুৰাকৈ যিখিনি পাৰোঁ নিজে কৰিছোঁ আৰু। আৰু মোৰ ভিডিঅ'টো যোনে যোনে ইউটিউবত চাই আছা মোক ছাবস্ক্ৰাইব কৰি দিবা, আৰু যোনে যোনে ফেচবুকত চাই আছা ফ'ল' কৰি দিবা। থেংক ইউ। এতিয়া আৰু আজিৰ দিনটোৰ যিখিনি আছিলে গোটেইখিনি শেষ আৰু মানে, আৰু গধূলি হ'ল এতিয়া 6টা বাজিবৰ হ'ল, মানে সেইটো কৰি 6টা বাজিবৰ হ'ল। আৰু কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু কিবা ভুল ভ্ৰান্তি হ'লে কিন্তু কৈ দিব দেই। ধন্যবাদ।